Hello everyone, Assamese Kids Learning Habole স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই লাচিত বৰফুকনৰ বিষয়ে এখন দীঘল ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। লাচিত বৰফুকন। মই পইণ্ট ওয়াইজ লিখিছো, পইণ্টবিলাক কৈ যাম, আপোনালোকে চাই যাব। আৰম্ভণি 1 নম্বৰ পইণ্ট, অসম এখন বুৰঞ্জী প্ৰসিদ্ধ ৰাজ্য। ইয়াত যুগে যুগে বহুত মহান বীৰ বীৰঙ্গনাৰ জন্ম হৈছিল। এই মহান বীৰ বীৰঙ্গনাসকলে সদায় অসমীয়া তথা অসমীয়া জাতিৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখি থৈ গৈছে। এই মহান জাতীয় বীৰসকলৰ মাজত এজন হ'ল মহাবীৰ লাচিত বৰফুকন। তলত মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে বহলাই আলোচনা কৰা হ'ল। 2 নম্বৰ পইণ্ট, জন্ম আৰু বংশ পৰিচয়। অসম বুৰঞ্জী বিখ্যাত আহোমসকলৰ এটা ফৈদ লুখুৰাখন ফৈদৰ লানফিমা বংশৰ ব্যক্তি আছিল মহাবীৰ লাচিত বৰফুকন। লাচিত বৰফুকন আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক নেচাং মোমাই তামুলী বৰবৰুৱা আৰু নাগেশ্বৰী আইদেউৰ কনিষ্ঠ সন্তান। লাচিত বৰফুকনৰ 1622 চনৰ 24 নৱেম্বৰ তাৰিখে শিৱসাগৰত জন্ম হৈছিল। 3 নম্বৰ পইণ্ট, শিক্ষা। মহাবীৰ লাচিত বৰফুকনৰ শিক্ষা জীৱন নিজ বাসগৃহৰ পৰাই আৰম্ভ হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিত বৰফুকনে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষা ল'ব লগা হৈছিল। লাচিত বৰফুকনক উপযুক্ত শিক্ষা দিবৰ বাবে পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধৰ্ম নীতি, অৰ্থশাস্ত্ৰ আদিৰ শিক্ষা প্ৰদান কৰিছিল। লাচিত বৰফুকনৰ পিতৃ আহোম ৰজাৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবে লাচিত বৰফুকনে সৰুৰে পৰা পিতৃৰ কাম-কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াৰ সৈতে হোৱা ৰাজনৈতিক, কূটনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ৰ জ্ঞান আহৰণ কৰিছিল। 4 নম্বৰ পইণ্ট, কৰ্মজীৱন। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত বৰফুকন সৰুৰে পৰা কৰ্তব্যপৰায়ণ, অতি নিৰ্ভীক, সৎ, স্পষ্টবাদী, নিয়মানুৱৰ্তিতা আদি গুণৰ অধিকাৰী আছিল। ডাঙৰ হৈ অহাত লাচিতে প্ৰথমে ৰাজমন্ত্ৰী ডাঙৰীয়াৰ হাঁচতি ধৰা পদ লাভ কৰিছিল। ইয়াৰ পিছত ঘোঁৰা বৰুৱা হৈছিল আৰু এই পদবীত থাকোঁতে লাচিতে ঘোঁৰাসমূহক সঠিকভাৱে তত্ত্বাৱধান কৰাৰ লগতে এবাৰ তেখেতে অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰি সকলোকে আচৰিত কৰি তুলিছিল। ইয়াৰ পিছত মহাবীৰ লাচিতে ক্ৰমে দুলীয়া বৰুৱা, দলাকাষৰীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন আদি পদবী লাভ কৰিছিল। লাচিতক বৰফুকন পদবী দিয়াৰ আগত এবাৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই তেওঁৰ সাহসৰ পৰীক্ষা কৰি চাবলৈ মন কৰিছিল আৰু সেই উদ্দেশ্যে লাচিতক নিজৰ কাষলৈ মতাই আনিছিল। লাচিতে উপস্থিত হৈ স্বৰ্গদেউৰ ওচৰত আঁঠু ল'বলৈ লওঁতে ৰজাই পূৰ্বে শিকাই থোৱা মতে এজন লিগিৰাই লাচিতৰ মূৰৰ পাক থপিয়াই লৈ গৈছিল। লিগিৰাৰ কাণ্ডত অগ্নিশৰ্মা হৈ লাচিতে লিগিৰাক কাটিবলৈ হাতত হেংদাং লৈ খেদি গৈছিল। উপায় নাপাই লিগিৰাই স্বৰ্গদেউৰ সিংহাসনৰ তলত সোমাইছিল, কিন্তু লাচিতে তালৈকেও চচা মাৰি লিগিৰাক কাটিবলৈ গৈছিল। অৱশেষত স্বৰ্গদেৱে বাধা দিয়াতহে লাচিত শান্ত হৈছিল। স্বৰ্গদেৱে লাচিতৰ সাহসিকতা আৰু নিৰ্ভীকতাত সন্তোষ হৈ তেওঁৰ হাতত এখন সোণোৱালী হেংদাং উপহাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰিছিল আৰু সেইদিনাৰ পৰা মৃত্যু পৰ্যন্ত নিস্বাৰ্থভাৱে দেশমাতৃৰ সেৱা কৰিছিল। 5 নম্বৰ পইণ্ট, মোগলৰ সৈতে যুদ্ধ আৰু লাচিত বৰফুকনৰ ভূমিকা। মহাবীৰ লাচিত বৰফুকনে সেনাপতিৰ দায়িত্ব লৈয়েই দেশৰ সৈন্যসকলক সংগঠিত কৰি 1667 চনত গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলাই মোগলক আক্ৰমণ কৰে। উল্লেখযোগ্য যে 1667 চনৰ 2 নৱেম্বৰৰ মাজনিশা আহোম সৈন্যই ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই বিজয় ধ্বজা উৰুওৱাৰ লগতে ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে।
কিন্তু দুখৰ বিষয় যে 1669 চনত আহোম আৰু মোগলৰ মাজত ৰক্তক্ষয়ী আলাবৈ যুদ্ধখন হৈছিল। এই যুদ্ধত একেদিনাই প্ৰায় 10,000 আহোম সৈন্য শ্বহীদ হৈছিল। আলাবৈৰ যুদ্ধৰ পৰাজয়ে লাচিত বৰফুকনৰ মনলৈ হতাশা আনিছিল যদিও মহামন্ত্ৰী আটন বুঢ়াগোহাঁইৰ বুজনিত তেওঁ পুনৰ দৃঢ় হৈছিল। ইয়াৰ পিছত 1671 চনত আহোম আৰু মোগলৰ মাজত অসম বুৰঞ্জী বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিল। এই যুদ্ধত মোগলৰ হৈ ৰাজা ৰামসিংহই আৰু আহোমৰ হৈ মহাবীৰ লাচিত বৰফুকনে নেতৃত্ব বহন কৰিছিল। শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত লাচিত বাহিনীয়ে মহাপৰাক্ৰমেৰে মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠা তথা নিৰ্ভীকতাৰ পৰিচয় পোৱা যায়। শৰাইঘাটৰ যুদ্ধৰ এটা বিখ্যাত ঘটনা হ'ল গড় নিৰ্মাণৰ দায়িত্বত থকা মোমায়েকে কৰ্তব্যত অৱহেলা কৰি টোপনিত লালকাল হৈ শুই থকা দেখি লাচিত বৰফুকনে খঙতে তৰোৱাল উলিয়াই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। 6 নম্বৰ পইণ্ট, মৃত্যু। অসমীয়াৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান মহাবীৰ লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পিছতে নৰিয়াত পৰি 50 বছৰ বয়সত অৰ্থাৎ 1672 চনৰ 25 এপ্ৰিলত মৃত্যু হৈছিল আৰু এই বীৰগৰাকীক যোৰহাটৰ হলঙা পাৰত মৈদাম দিয়া হৈছিল। 7 নম্বৰ পইণ্ট, সামৰণি। অসমীয়া জাতিৰ গৌৰৱ মহাবীৰ লাচিত বৰফুকনৰ নাম চিৰদিন প্ৰতিজন অসমীয়াৰ অন্তৰত থাকিব। এই মহান বীৰ গৰাকীক শ্ৰদ্ধা ভক্তি কৰাৰ লগতে তেখেতৰ শৌৰ্য বীৰ্যৰ কাহিনী সকলোৰে মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস উদযাপন কৰা হয়। আজিলৈ আহোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।